তহঁতৰ ঘৰত ভাল নহয়? ভালেই। অঁ আৰু শহু শাহু ভালে আছে? ভালে আছে। অঁ এই মই কথা এটা চিন্তা কৰিছিলোঁ। কি কথা বাৰু? মানে তই আহিলি যেতিয়া আমাৰ এই নিবিড়ৰ বিয়াখনৰ কথাকে আজি আলোচনা মই ভাবিছিলোঁৱে। অঁ তাৰ উপযুক্ত বয়স হৈছে। অঁ বিয়াখন আৰু লাহে লাহে আকৌ মুন্নিকো দিবলৈ হ'ব এতিয়া। সেইটো কাৰণে তাক আজি কথাটো সুধি চাওঁ নেকি? সুধি চাব। অঁ মুন্নি, এই বালে চাহ বনাইছিলি হ'লনে? আন বাক চাহ দিবা তেতিয়া। ঘৰত ভাত খাই আহিলি নে? ভাত খাই আহিলোঁ। খাই বৈ যাবি অলপ লাহে ধীৰে দেই। আলোচনাটো কৰোছোঁ আজি কিনো কৰিবি চাহ। হেৰি কৰিবিচোন, এই দাদা ভিতৰতে আছে নহয়? অঁ হেৰি দাদাক মাতিছে বুলি কবি যা। মা আৰু বা আহিছে মাতিছে বাহিৰলৈ বুলি কথা এটা পাতিবলৈ বুলি কবি। ঠিক আছে। দেই মুন্নি দাদাক মাতি দে আকৌ। বা এতিয়া আহিলি? মই অথনি আহিলোঁ। তোৰ ভালনে? ভালে। তোৰ ভিতৰতে আছিলি? বহচোন কথা পাতোঁ। বা আহিছে যে আজি। মানে আমাৰ মোৰতো এতিয়া বয়স হৈছে, তাকে বাও আহিছে আৰু ভণ্টিকো এতিয়া দিবলৈ হৈছে লাহে লাহে। মই কথা এটা চিন্তা কৰিছোঁ। তই নিবিড়, মই মানে কথা এটা চিন্তা কৰিছোঁ। এতিয়াতো তোৰ লাহে লাহে চাবলৈ যাওঁতে এতিয়া বহুতখিনি বয়সেই হ'ল। তাকে আকৌ মুন্নিকো এতিয়া লাহেকৈ বিয়া দিবলৈ হ'ব। সেইটো কাৰণে আজি বাও আহিছে। মই ভাবিছোঁ তোৰ আজি বিয়াৰ কথাকে আলোচনা কৰোঁ নেকি? তই কি কৱ বাৰু? আপুনি এতিয়া বহুত ডাঙৰ কথা কৈছে। মোৰ এতিয়া ভাবিবলৈ অলপ সময় লাগিব। তই কাৰোবাক মনতে কাৰোবাৰ কথা বা কাৰোবাক ভাল পাই আছ নেকি কচোন? আজি মিনতি খুৰী ছোৱালীজনীৰ কথাই ভাবিছিলোঁ। আৰে সুস্মিতাৰ কথা কৈছ তই? দেখিলি তই কি কেনেকুৱা কথা ভাবি আছে। আমি তোৰ ভালৰ কাৰণে চিন্তা কৰিছোঁ। সংসাৰত কিমান ছোৱালী আছে, তই কি আমাৰ ঘৰত কাম কৰা মানুহজনী ছোৱালীজনীকহে পালিগে নি? এতিয়া তাইকতো আমি ইমান সহজে ল'ব নোৱাৰিম। তই কেঞ্চেল কৰিব নোৱাৰিবি। কি ক'লে এইজন? সি মান্তিয়ে হোৱা নাই। মান্তি হোৱা নাই? তেতিয়াহ'লে কি কৰিলে ভাল হ'ব বাৰু? তাকে ভাবিছোঁ। সমাজে আমাক কি বুলি ভাবিব? এৰি দিব নহয় আমাৰ সমাজে। সেইটোতো হয়। মই ভবা নাছিলোঁ সি ইমান ডাঙৰ কথাটো কৈ দিব বুলি। তই কি চিন্তা কৰিছ? চিন্তা কৰিবলৈনো কি বাকী থাকিল? তাৰ যিখিনি ক'বলগীয়া আছেচোন সি কৈয়ে দিলে। তই ঘৰলৈ যোৱাৰ আগতে তাক আকৌ এবাৰ বুজাই থৈ যাবি। আজি থাক। মই তাৰ কাৰণে ছোৱালী এজনী চাই থৈছিলোঁ, কিন্তু সিটো এতিয়া তাইকে বিয়া পাতিম কৈছে। ক'ত চাইছিলি বাৰু? আমাৰ ঘৰৰ ওচৰৰে। ভাল ছোৱালী। তাকে এতিয়া ধনী ঘৰ আছিলে নেকি? ধনী ঘৰৰ, ভাল ছোৱালী। এতিয়া আজিকালিতো দেখিছই আৰু। নহয় জানো? এতিয়া এইবাৰ এতিয়া সুস্মিতাইনো ঘৰৰ পৰা কি আনিব? সেইটোৱেতো। অঁ ধৰ আছে কি আমাৰ ঘৰতে কাম কৰি খাইছে। কথাটো সি ভাবি চাব লাগিছিলে এবাৰ। ইমান অকলে ইমান ডাঙৰ সিদ্ধান্ত ল'ব নালাগিছিলে। ঘৰখনলৈ এজনী বোৱাৰী আহিব,
লগত যৌতুকত এইখিনি ধুনীয়া ধুনীয়া বস্তু আনিব তেনেকৈ বুলি ভাবিছিলোঁ। এতিয়া ওচৰ পাঁজৰ কইনাৰ লগত কি আনিছে কি নাই আনা সেইবোৰ চাব। মালতী খুৰীহঁতৰ দেখা নাই কিমান দামী দামী বস্তু আনিছে। অঁ সি আকৌ সেইজনীহে পাইছেগৈ ছোৱালী, পৃথিৱীখনত ছোৱালী নাইহে। গধূলিকৈ আকৌ এবাৰ বুজাই চাম দে দুইজনী। সুধি চাব লাগিব, ময়ো যামগৈ কাইলৈ। অঁ অঁ ৰুণজুন, কেতিয়া আহিলা? হ'ল অলপ দেৰি। ভালনে? ভালেই। তোমাৰ? ভালেই। অঁ আজি কি কাম কৰিবলৈ আছে? অঁ হেৰি, তই আহিলি? বচোন অকণমান কথা এটা পাতিবলৈ আছে। সুস্মিতা আছে ঘৰত? আছিলে ঘৰতে। অঁ আজি বৰ ডাঙৰ কথা এটা গম পালোঁ নহয়। কি কথা বাৰু? এতিয়া আমাৰ এই নিবিড় বাৰু তোৰ ছোৱালীজনীকে ভাল পায় বুলি তই জাননে? মই নাজানো নহয়। তাকে আমি কি কৰিম কি নাই একো উপায় নাপাইছোঁ পাই। তই কি ভাবিছ? আপোনালোকে কি ভাবে? আমিতো তেনেকুৱা হ'ব বুলি কোনোদিনে ভবা নাছিলোঁ। তই বায়েক হিচাপে কিবা এটা বুজাবি আজি। ক'তনো এতিয়া মোৰ কথা শুনিবহি? উঠনিয়েচোন উচাত মাৰি গুচি গ'লে। ডাঙৰ হ'ল আৰু এতিয়া বায়েকৰ একো হেৰি নাই। আমাৰোতো মান সন্মানৰ কথা এটা আছে নহয় জানো? আপোনাৰ ছোৱালীজনী যদি আমাৰ এই বিয়া পাতে, আমি কি মানুহৰ লাজ সন্মান নাই নেকি আমাৰ? মইতো গম নাপাওঁ। তোৰ গাত বাৰু দুখ নাই, হ'লেও তই কথা এষাৰ বুজাবিচোন। বুজাব অকণমান। আজি ছোৱালীজনীক বুজাবিগে। আমিও তাক আজি গধূলি বায়েকে মই কিবা এটা বুজাই চাওঁচোন কিনো কয়। আমাৰ তেওঁ মানে ইহঁতৰ মোমাইকে শুনিলে বৰ মানে খং কৰিব। মই তাইক বুজাই চাম বাৰু। এতিয়া তই কাম অলপমান কৰি থৈ যা। ঘৰখিনি মোহাৰিবি আৰু কাপোৰ অলপমান মই উলিয়াই থৈছোঁ সেইখিনিকে ধুবি যা। ভাইটি, তই ইয়াতে বহি আছ? চাউণ্ডটো কমাচোন। তই এতিয়া কথাটো ভাবি চালিনে? মই তুমি যি ক'ব লগা আছিলে মই কি ক'লোৱেই, আৰু তাত বেলেগকৈ ক'ব লগা নাই। তই মাক বুজাবি। মাক দেখিছচোন তই। যি ভাল লাগিছে তাকে ক। মা, অ মা। ভাইটিৰ কথাটো ক'লো। সি আগৰ কথাখিনিকে ক'লে। হয় নেকি? মই ক'লো যে মাকচোন দেখিছই তই। সি ক'লে যে মই যোনখিনি ক'বলগীয়া আছে ক'লো আৰু তই মাক বুজাবি বুলি ক'লে। মই ক'লো যে এতিয়া তই যিটো ভাল লাগিছে সেইটোকে ক, মইতো এতিয়া ক'বলৈনো কি আছে। তেতিয়াহ'লে কি কৰা যায় বাৰু? সুস্মিতাকো কথাটো সুধি চাব লাগিছিলে আকৌ, তাই আকৌ কি কয়? ঠিক আছে, আমি দুইজনে যাওঁ ব'ল সিহঁতৰ ঘৰলৈ। তুমি যোৱানে নে ভণ্টিকে লৈ যাম আৰু? এতিয়া মই নেযাওঁ নহ'লে, তহঁতি দুজনী যাবি। ভণ্টিকে লৈ যাম। গৈ তাইক মানে কবি, নহ'লে মোৰ আগত ক'বলৈ টান পাব নহয়। সুস্মিতাইনো কি কয় বুজাবি এবাৰ। মানে আমাৰ ঘৰখনৰ সন্মানৰ কথাও আছে। ব'ল বাৰু তেনেহ'লে। মুন্নি ঘৰতে আছেনে? অঁ আছে তাই। বাইদেউ, আজি মোৰ যিখিনি কাম কৰিবলগীয়া আছিলে কৰিলি? তেতিয়াহ'লে তই আজি যাগৈচোন, তোৰ ছোৱালীজনীকো অকণমান বুজাবি দেই। অথনি মই ক'লো নহয় কথাটো। এতিয়া বৰ ডাঙৰ কথা হৈছে। আজি আৰু বেলেগ কাম কৰিব নালাগে, তই যাগৈ যা। আইজনী,
আজি মই তোৰ কথা এটা শুনি আহিছোঁ। তই হেনো নিবিড়ক ভাল পাওঁ। কি কৰিম এতিয়া মা? তাক তই এৰি দে। আজি বাইদেৱে মোক কিমান বেয়া পাইছে। মইতো তাক ভাল পাওঁ বুলি ভাল পোৱা নাই, সিহে জোৰ কৰিছে। তাক এৰি দে তই। মোক ভুল নুবুজিবি মা। বাইদেউহঁতে কিমান বেয়া পাইছে, কিমান কথা শুনিবলৈ পাইছে। তই এৰি দে। ময়ো নোৱাৰোঁ এৰিব। তোক ভালৰ কাৰণে কৈছোঁ, তই এৰি দে। ভাবি চাম এবাৰ। শুনি কথাখিনি বুজাইছে নহয় তাইক? বুজাইছোঁ। অঁ, এতিয়া তুমি কি কোৱা? মইতো তাক আগতে ভাল পোৱা নাছিলোঁ, সিয়েতো জোৰ জবজ কৰিছিলে। তো এতিয়া সিও ভাল পায় মোক, ময়ো ভাল পাওঁ, এৰিবতো নোৱাৰি। সিওতো সেইটো কথাই কৈছে ন ভণ্টি? নিবিড়েও এৰিব নোৱাৰা যদিও তুমিও এৰিব নোৱাৰা যদি, এতিয়া চব আমাৰ মায়েহে জানিব। আৰু উপায় নাই ৰঞ্জু বা, মোক বেয়া নাপাবা। হ'ব তেন্তে আমি গৈ থাকোঁ। অঁ। পিছে পৰে হ'ব কথাখিনি।